তো নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকক মোৰ CISFৰ এপইণ্টমেণ্টখন দেখুৱাই আছোঁ আৰু আপোনালোকে এপইণ্টমেণ্টৰ লগত কি এপ্লিকেশ্যন ফৰ্ম দিছে আৰু সেই এপ্লিকেশ্যন ফৰ্মবিলাক মই কেনেধৰণে ফিল আপ কৰিছোঁ এই সকলোবিলাক বিষয় আপোনালোকক জনাম আৰু আপোনালোকে ক'ত কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগে আপোনালোকৰ PRC ভেৰিফিকেশ্যন পুলিচ ভেৰিফিকেশ্যন কেৰেক্টাৰ চাৰ্টিফিকেট এই সকলোবিলাক ইনফৰমেশ্যন আজি এই ভিডিঅ'টোত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু গোটেইখিনি মই দেখুৱাম মই ক'ত কেনেকৈ কি কৰিছোঁ তো ফাৰ্ষ্টলি আমাৰ ইণ্টাৰভিউ কমপ্লিট হোৱাৰ পিছতে মোলৈ CISFৰ পৰা এপইণ্টমেণ্ট আহিলে এনেধৰণে এখন আৰু ইয়াতে স্পীড পোষ্ট কৰি পঠাইছে গুৱাহাটী হেডকোৱাৰ্টাৰৰ পৰা আহিছে আপোনালোকে ইয়াতে এড্ৰেছটো পাব ইয়াতে দিয়া আছে দি গ্ৰুপ কমাণ্ডেণ্ট CISF গ্ৰুপ হেডকোৱাৰ্টাৰ গুৱাহাটী হকী ষ্টেডিয়াম ৰোড তো ইয়াতে এড্ৰেছটো দিয়া আছে যিটো অফিচৰ পৰা আহিছে আমাৰ গুৱাহাটী CISF হেড অফিচৰ পৰা আহিছে আৰু আমাৰ স্পীড পোষ্ট কৰি পঠাই দিছে স্পীড পোষ্ট আপোনালোকে দেখিছে এনেধৰণে ID আছে আৰু আপোনালোকে যদি এই IDটো লাভ কৰে তেনেহ'লে আপোনালোকে ট্ৰেক কৰি থাকিব পাৰে আপোনালোকে নেটত চাই থাকিব পাৰে তো স্পীড পোষ্টৰ দ্বাৰা আমাৰ এপইণ্টমেণ্টটো আহিছে আৰু আমাৰ এপইণ্টমেণ্টৰ লগত কি আহিছে মই আপোনালোকক দেখুৱাই আছোঁ তো ফাৰ্ষ্টলি আমাৰ এপইণ্টমেণ্টখন এনেধৰণে আহিছে আপোনালোকে চাব ইয়াতে আপোনালোকে দেখিছে ষ্টাম্প মাৰা আছে ৰাউণ্ড ষ্টাম্প CISF গ্ৰুপ হেডকোৱাৰ্টাৰ গুৱাহাটী আৰু এটা আপোনালোকে দেখিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ আৰু এতিয়া আপোনালোকে চাব আমাৰ নেম আছে মোৰ নামটো আছে ৰোল নাম্বাৰ আছে দেউতাৰ নাম আৰু মোৰ গোটেইখিনি এড্ৰেছ আছে আৰু এতিয়া আপোনালোকে দেখিছে ছাবজেক্ট ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ অফাৰ অফ এপইণ্টমেণ্ট তো SSC GD যিটো 2018ত ভেকেঞ্চি আহিছিল সেই ভেকেঞ্চিটোৰ থ্ৰুলৈ আমি ৰিক্ৰুইটমেণ্ট হৈছোঁ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ দ্বাৰা আৰু মই পোষ্ট পাৰফৰ্মেঞ্চ ফাৰ্ষ্টত CISF দিছিলোঁ যিহেতু চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ টোটেল 8টা ফ'ৰ্চ থাকে এই 8টা ফ'ৰ্চৰ BSF CISF SM ৰাইফল ITBP NIA SSF CRPF তো SSB এনেধৰণৰ ফ'ৰ্চ থাকে তো এই ফ'ৰ্চকেইটা আপোনালোকে প্ৰথম যিটো ফাৰ্ষ্ট চইচ দিয়া থাকে আৰু আপোনালোকৰ যিটো ৰাইটিং এক্সামত যিটো মাৰ্ক পাইছে সেই মাৰ্ক অনুযায়ী আপোনালোকৰ পোষ্টটো চিলেকশ্যন দিয়া হয় আৰু মোৰ ফাৰ্ষ্ট চইচ NIA আৰু SSF আছিল কিন্তু NIA আৰু SSFৰ কাট অফ অল ইণ্ডিয়া ভিত্তিত যায় যিটো 80+ বা 90+ NIAত গুচি যায় কাট অফ আৰু তাৰ বাবে মোৰ চিলেকশ্যন নহ'ল কাৰণ মোৰ মাৰ্ক আছিলে ৰাইটিং মাৰ্ক আছিলে 60 মাৰ্ক আছিল তাৰ বাবে মই CISF পালোঁ যিটো 3 নম্বৰ পোষ্ট পাৰফৰ্মেঞ্চ দিছিলোঁ CISFত মোৰ এপইণ্টমেণ্টখন আহি গ'ল আৰু এতিয়া আপোনালোকে চাব পে মেট্ৰিক্স লেভেল যিটো কনষ্টেবল GDৰ কাৰণে যিটো মেট্ৰিক্স লেভেল হয় পে লেভেলটো 3 হয় এতিয়া দিয়া আছে 21700 পৰা 59100লৈকে আছে 100 অৰ্থাৎ 21700 to 59100 এইটো পে লেভেল আছে আৰু এতিয়া মোৰ ট্ৰেইনিং চেণ্টাৰটো দিয়া আছে RTC বাৰহাঁ ৰিজনেল ট্ৰেইনিং চেণ্টাৰ বাৰহাঁ পোষ্ট অফিচ এটা দিয়া আছে দাৰিয়া আৰু এটা নিয়াৰেষ্ট এয়াৰপৰ্টটো দিয়া আছে এড্ৰেছ ইন্দোৰ নিয়াৰেষ্ট ৰেলৱে ষ্টেচন বাৰহাঁ আছে আৰু নিয়াৰেষ্ট বাছ যিটো আছে তো সেইটো বাৰহাঁ আছে তো আমি অলৰেডি ইতিমধ্যে টিকেট কাটিলোঁ আমি ফ্লাইটত গুচি যাম তো তাৰ বাবে মই আপোনালোকৰ টিকেটটো দেখুৱাই আছোঁ তো এইখন এপইণ্টমেণ্ট আহিছে এনেধৰণে আপোনালোকে চাব আৰু ইয়াৰ লগতে আহিছে অন্য এখন পেজ আৰু এতিয়া আমাৰ কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে আমাৰ জইনিং ডেট আৰু আমি কি ডকুমেণ্টছ নিব লাগিব কেনেধৰণে বনাব লাগিব গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে ইয়াতে দেখিব আৰু এতিয়া আমাৰ কি ডকুমেণ্ট লাগিব ইয়াতে গোটেই দিয়া আছে আমাৰ NXR ইয়াতে কিছুমান দি পঠাইছে ফৰ্মেট যেটো কেৰেক্টাৰ চাৰ্টিফিকেট আৰু পুলিচ ভেৰিফিকেশ্যনৰ তো এইখিনি গোটেই দিয়া হৈছে তাৰপিছত আপোনালোকে চাব এনেধৰণে তো আহিছে ইয়াতে তাৰপিছতে আমাৰ যিখন এটেণ্ডেশ্যন ফৰ্ম এখন দিছে আৰু এই ফৰ্মখন আমি ফিল আপ কৰিব লাগিব আৰু ইয়াতে মই এনেধৰণে ফটো যিটো চাইজ দিছিলে সেই মতে ফটোটো বনাইছোঁ আৰু এতিয়া আমি ফিল আপ কৰিলোঁ এইবিলাক অলৰেডি ফিল আপ কৰি দিলোঁ মই আৰু আপোনালোকে এনেধৰণে ফিল আপ কৰিব লাগিব ফৰ্মবিলাকত তো নেক্সট এইবিলাকতো এনেধৰণে মই ফিল আপ কৰিলোঁ গোটেইখিনি তো মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ আপুনি যদি CISFত পাইছে আপুনি যদি এটেণ্ডেশ্যন ফৰ্মখন ফিল আপ কৰিব পৰা নাই তেনেহ'লে আপোনালোকে চাব মোৰ পৰাই আপোনালোকে ভালদৰে জানি পিনে ভালদৰে ফিল আপ কৰি ল'ব পাৰিব তো আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব তো নেক্সট আপোনালোকক দেখুৱাই আছোঁ তো নেক্সট আছে এইখন ইয়াতে আমাৰ এড্ৰেছবিলাক লিখিব দিছে তো এনেধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব তো তাৰপিছত এখন আহিছে এনেধৰণে আৰু নেক্সট এতিয়া আমাৰ ডিক্লাৰেশ্যন দিয়া আছে তো এইবিলাক আমি চাইন মাৰি দিলোঁ তো তাৰপিছতে আমাৰ যিটো আছিলে তো নেক্সট আমি কি কৰিব লগা হৈছে পুলিচ ভেৰিফিকেশ্যন যিটো SP অৰ্থাৎ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ফালৰ পৰা কৰা হয় লোকেল থানাৰ পৰা পাছ লোৱাৰ পিছতে SP ৰ পৰা আমি কাগজখন পাওঁ তো এইটো আমি ভেৰিফিকেশ্যনটো কমপ্লিট কৰিলোঁ এইখিনি কৰোঁতে মোটামুটি আমাৰ এসপ্তাহ এটা লাগি গৈছে তো ফাৰ্ষ্টলি আমি কি কৰিলোঁ DC অফিচত এপ্লিকেশ্যন এখন ছাবমিট কৰিলোঁ এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত DC ৰ পৰা আকৌ SP অফিচলৈ লৈ আহিলোঁ আৰু SP অফিচত আমাক ভেৰিফাই কৰাৰ পিছতে নেক্সট SP ৰ পৰা আমাক আকৌ নিজৰ যিটো লোকেল থানা হয় লোকেল থানালৈ আমাক পঠালে আৰু লোকেল থানাত আমি চাইন লোৱাৰ পিছতে নেক্সট আমি লোকেল থানাৰ পৰা আমি হেণ্ড টু হেণ্ড কৰিছোঁ এইটো অফিচিয়েলিও হয় ডাকযোগে সিহঁতে লোকেল থানাৰ পৰা পঠাই দিয়ে SP অফিচলৈ কিন্তু আমি নিজে কৰিছোঁ SP প্ৰথমতে আমি গ'লোঁ DC অফিচৰ পৰা আমি এপ্লিকেশ্যনখন চাইন লোৱাৰ পিছত নেক্সট আমি SP অফিচ আহিলোঁ SP অফিচত আমাৰ চাইন লোৱাৰ পিছতে আকৌ নেক্সট আমি লোকেল থানাত আহিলোঁ লোকেল থানাত আমাৰ কামখিনি হোৱাৰ পিছতে লোকেল থানাৰ পৰা আমি ডাইৰেক্ট SP অফিচ লৈ গ'লোঁ SP অফিচৰ পৰা তাৰপিছত আমাৰ আকৌ
ডিচি অফিচ পঠাই দিলে আৰু ডিচি অফিচত ফাইনেলি আমি এইখন পালোঁ, যিখন অফিচ অফ দি ডেপুটি কমিশ্যনাৰ ওদালগুৰি, যিটো আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চৰ পৰা দিছে। ইয়াতে দিয়া আছে টু হোম ইট মাই কনচাৰ্ণ, ইয়াতে দিয়া আছে কেৰেক্টাৰ এণ্ড এটেণ্ডেঞ্চ যিটো চাৰ্টিফিকেট আছে সেইটো ইয়াতে দিয়া আছে। আৰু আপোনালোকে যিটো এছ পিৰ পৰাও পায় এখন পুলিচ ভেৰিফিকেশ্যন, তো সেইখন আপোনালোকে কি কৰিব লাগিব, এছ পি অফিচত আপোনালোকে ডাইৰেক্টলি এপ্লিকেশ্যন দিব লাগিব। আৰু এছ পি অফিচত এপ্লিকেশ্যন দিয়াৰ পিছতে নেক্সট আপোনালোকে লোকেল থানা যিটো আপোনালোকৰ এৰিয়া আছে, যিটো পুলিচ ষ্টেচন, তালৈ আহিব লাগিব। তালৈ অহাৰ পিছত লোকেল থানাত আপোনালোকৰ সকলোখিনি কাম হোৱাৰ পিছতে নেক্সট আপোনালোকে আকৌ এছ পি অফিচত জমা দিলে আপোনালোকে ডাইৰেক্ট এছ পিৰ পৰাও পাব পাৰি। আৰু তাতে আপোনালোকৰ ইয়াতে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বুলি থাকিব, যিটো আমি এখন ডি চি অফিচৰ পৰা আনিছোঁ আৰু ডেপুটি কমিশ্যনাৰৰ চাইন আছে। তো এনেধৰণে তো আমি ডি চি অফিচৰ পৰা এইখন বনাই লৈছোঁ আৰু এইখিনি কৰোঁতে আমাৰ এসপ্তাহমান টাইম লাগিছে। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি প্ৰচেছ ভালদৰে জনাই দিম। আৰু নেক্সট এইখন হৈছে কেৰেক্টাৰ এণ্ড এটেণ্ডেঞ্চ চাৰ্টিফিকেট, এইখন আমাৰ লোকেল থানাৰ পৰা দিছে। আৰু আজিকালি কি হৈছে যে লোকেল থানাত ডাইৰেক্টলি এনেকুৱা ফৰ্মেটত তেওঁলোকে চাইন দিব নোখোজে OC-বিলাকে, আৰু তাৰ বাবে আমি এই কাগজখন বনাব লগা হৈছে। আপোনালোকে দেখিছে এইখন যিখন আছে কেৰেক্টাৰ এণ্ড এটেণ্ডেঞ্চ চাৰ্টিফিকেট, আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চৰ পৰা আমি পাছ লৈ আহিছোঁ। ডেপুটি কমিশ্যনাৰ আমাক চাইন দিছে আৰু ইয়াতে আমাৰ যিটো পুলিচ ভেৰিফিকেশ্যন অলৰেডি আমাৰ কৰা হৈছে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ফালৰ পৰা। তাৰ বাবে এইখন থকাৰ বাবে আমাক এইখন এপ্লিকেশ্যন ফৰ্মত আমাক চাইন দিছে। আৰু এইখনত চাইন পাবৰ কাৰণে আমি OC-ৰ আমি সেই এছ পিৰ পৰা যিখন কাগজ আছে সেইখন আমি বনাব লগা হ'ল। আৰু এইখন আমি লোকেল থানাৰ পৰা পাইছোঁ। এনেধৰণে ফটো মাৰি ৰাউণ্ড চিল মাৰি দিছে। ইয়াতে যিটো লোকেল থানা অফিচাৰ ইনচাৰ্জ যিজন পুলিচ ষ্টেচনৰ আপোনালোকৰ OC, তেওঁ ইয়াতে চাইন দিয়ে। তো নেক্সট ইয়াৰ পিছতে আমি কৰিব লগা হৈছে যিখন কেৰেক্টাৰ চাৰ্টিফিকেট, তো এইখন কেৰেক্টাৰ চাৰ্টিফিকেট অফ কেৰেক্টাৰ, এইখন আমাৰ এপইণ্টমেণ্টৰ লগতে আহিছে আৰু এইখন এপইণ্টমেণ্টৰ লগত আহিছে। আৰু নেক্সট এইখন আমি পুলিচ থানাৰ পৰা আনিলোঁ লোকেল থানা, তো এইখনো এপইণ্টমেণ্টৰ লগতে আহিছে একেলগে। তো এই দুখন আমি বনাই নিব লগা হৈছে। তো ইয়াতে আমি চাৰ্টিফিকেটৰ ইয়াতে আমাৰ নামবিলাক দিয়া হৈছে। আমি ইয়াতে দুটা চাইন ল'ব লগা হৈছে। তো ফাৰ্ষ্ট চাইনটো ইয়াতে দিয়া হৈছে যে গেজেটেড অফিচাৰৰ পৰা ল'ব লাগে ইয়াতে। তো যিহেতু মই আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ টঙলা, তাৰ প্ৰিন্সিপালৰ পৰা চাইন লৈছোঁ এইটো। তো হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল যিজন আছে তেওঁ গেজেটেড অফিচাৰ হয়, প্ৰিন্সিপাল পদটো গেজেটেড অফিচাৰ। তো তাৰ পৰা চাইন ল'লোঁ এইটো। চাইন লোৱাৰ পিছতে নেক্সট আৰু এটা আছিলে যিটো ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অৰ চাব ডিভিজনেল মেজিষ্ট্ৰেট, তো এইটো ছুপাৰ অফিচাৰৰ পৰা ল'ব দিছিলে। তো আমি প্ৰিন্সিপালৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেটটো চাইন লোৱাৰ পিছতে নেক্সট আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা লৈছোঁ। এক্সিকিউটিভ মেজিষ্ট্ৰেট আপোনালোকে দেখিছে এনে ষ্টাম্প মাৰি দিছে। তো আমি এই দুখন কাগজ বনাই নিব লগা হ'ব। এখন কাগজ বনালোঁ। তো আমি এনেধৰণে গোটেইখিনি মই পিন মাৰি দিলোঁ। তো ফাইনেলি এইখন আমাৰ ডকুমেণ্টছটো কমপ্লিট হৈ গ'ল। আৰু আপোনালোকক এটা জনাওঁ যে আপোনালোকে যিখন কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকক দেখুৱালোঁ এইখন, তো এইখন মই মেডিকেল অফিচাৰৰ পৰা এটা লৈছোঁ, তো আপোনালোকক দেখুৱাইছোঁ। তো এইখন আপোনালোকে চাব, সেইটো ফৰ্মেটটো অকণমান সৰু আছিলে, এইটো ডাঙৰ ফৰ্মেট। আৰু এতিয়া মই যিটো চাইন লৈছোঁ এইটো ওদালগুৰি আমাৰ যিটো PHC আছে, মেডিকেল আছে, তাৰ পৰা ডক্টৰৰ পৰা চাইন লৈছোঁ। আৰু এইফালে যিটো এক্সিকিউটিভ মেজিষ্ট্ৰেট তাৰ পৰা লৈ থৈছোঁ। তো মই দুখন বনাইছোঁ, এইটো এটা প্ৰিন্সিপালৰ বনাইছোঁ আৰু এটা হৈছে ডক্টৰৰ পৰা লৈছোঁ। তো দুটাতে এটাই কিবা আছে, এক্সিকিউটিভ মেজিষ্ট্ৰেটে চাইন মাৰিছে যিটো। তাৰপিছতে নেক্সট এইখন কেৰেক্টাৰ, এইখন মই আগতেই লগৰীয়া এজনৰ লগত বনাইছিলোঁ, কিন্তু এইটো ফৰ্মেটটো আমাৰ এপইণ্টমেণ্টৰ লগত নাহিলে, তাৰ বাবে এইটো ফৰ্মেটত আমাৰ একো কাম নহ'ব। আৰু আমাক যিহেতু ফৰ্মেট দিছিলে এইটো ফৰ্মেটত দিছে, তো সেয়ে আমি এইখন বনালোঁ। আৰু আপোনালোকে চাব এইখন এপইণ্টমেণ্ট। আৰু নেক্সট আমি ফ্লাইটৰ টিকটো কাটিলোঁ। এইটো আমাৰ ফ্লাইট আছে, এইটো আমাৰ গুৱাহাটীৰ পৰা আমাৰ দিল্লী ফ্লাইট আছে। যিহেতু মোৰ ট্ৰেইনিং চেণ্টাৰ RTC বাৰহাট আছে মধ্যপ্ৰদেশত, তো ডাইৰেক্ট গুৱাহাটীৰ পৰা মধ্যপ্ৰদেশ যোৱা ফ্লাইট নাই, সেয়ে আমি ফ্লাইট কাটিলোঁ। গুৱাহাটীৰ পৰা আমাৰ যাব দিল্লী যাব, দিল্লীৰ পৰা আমাৰ ইন্দোৰ আহিব, যিটো মধ্যপ্ৰদেশৰ এয়াৰপৰ্ট যিটো ইন্দোৰ হয়, ইন্দোৰলৈকে আহিব। তো আমি গুৱাহাটীৰ পৰা দিল্লী যাম, দিল্লীৰ পৰা আকৌ ইন্দোৰ আহিব লাগিব, আৰু ইন্দোৰৰ পৰাহে আমি RTC বাৰহাটলৈকে আমি গাড়ী ৰিজাৰ্ভ কৰি বা কিবা গাড়ী ধৰি পিনে যাব লাগিব। তো এনেদৰে ফ্লাইটৰ টিকেটটো কাটিলোঁ। তো ফ্লাইটৰ টিকট কাটিলোঁ। তাৰ পৰা আমাৰ NXR ফৰ্ম দি পঠাইছে, এইখন NXR ফৰ্মবিলাক। তো এইবিলাক ৰাখি থৈ দিছোঁ মই। তাৰ উপৰিও গাঁওবুঢ়া চাৰ্টিফিকেট এখন ওলাই লৈছোঁ, যিটো লাগিব পাৰে। আৰু এইখন ইম্পৰ্টেণ্ট, বিশেষকৈ কৰোণা ভেকচিনৰ COVID-19 ভেকচিনৰ ফাৰ্ষ্ট ড'জ যিটো অলৰেডি মই লৈছোঁ, তাৰ বাবে এইখন চাৰ্টিফিকেটো ওলাই লৈছোঁ। আৰু আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ দিছিলে যে যিটো COVID-19ৰ ভেকচিন আছিলে, কোভিডচিল্ড এইটো বা আপোনালোকৰ কোভেক্সিন, তো মই কোভিডচিল্ডটো ল'লোঁ। তো আমাক ল'ব কৈছে তাৰ পৰা, সেইবাবে আমি ফাৰ্ষ্ট ভেকচিনটো ইয়াতে ল'লোঁ। আৰু নেক্সট আমি ট্ৰেইনিং কৰি থাকোঁতে আমাৰ নেক্সট যিটো ছেকেণ্ড ড'জ আছে সেইটো আমি ল'ম। তো এইখন আমি ওলাই লৈছোঁ ক্লিনক। তো সেইখিনি প্ৰচেছ কৰিলোঁ, কমপ্লিট হ'ল ডকুমেণ্টছখিনি আজি। ফাইনেলি পুলিচ ষ্টেচনৰ পৰা ওলাই আনিলোঁ। আৰু আপোনালোকক জনাওঁ যে আপোনালোকে যেতিয়া প্ৰথমে চাকৰি পাব, তো চাকৰি পোৱাৰ পিছত আপোনালোকে যিটো বিভাগত পাইছে, ডিফেন্সৰ ক্ষেত্ৰত কৈছোঁ বা SSC বা আৰ্মি যিকোনো ক্ষেত্ৰতে কৈছোঁ, আপোনালোকৰ কি হ'ব, যিটো ডিপাৰ্টমেণ্টত পাইছে সেই ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো DC অফিচ আছে, DC অফিচলৈ আপোনালোকৰ ৰিপৰ্ট আহিব। তো আপোনালোকক দেখুৱাই আছোঁ। তো এনেধৰণে আপোনালোকৰ আমাৰ যিহেতু CICF ডিপাৰ্টমেণ্ট, তো CICF ডিপাৰ্টমেণ্টত আমাৰ গুৱাহাটী হেডকোৱাৰ্টাৰৰ পৰা সকলোখিনি কাম হৈছে।
আমাৰ অসমৰ কেণ্ডিডেটসকলৰ কাৰণে আমাৰ গুৱাহাটীৰ পৰাই এই ৰিপৰ্টবিলাক আহিছে এই কাগজখন আমাৰ ডিচি অফিচ যিটো ডিষ্ট্ৰিক্টৰ ডিচি অফিচ তাতে আহিছে আমাৰ তো আপোনালোকৰ নিজৰ নিজৰ ডিচি অফিচত আহিব আমাৰ ডিষ্ট্ৰিক্টত কিমানজন পাইছে সেইটো আহিছে ইয়াৰ পৰা আৰু আমাৰ পিআৰচি ভেৰিফিকেশ্যনৰ কাৰণে আহিছে তো আপোনালোকে যিটো জানে পিআৰচি দুটা দিয়ে এটা হৈছে চাকৰিৰ ক্ষেত্ৰত আৰু এটা হৈছে যিটো এডুকেশ্যন পিআৰচি দিয়ে তো আমাৰ এইটো চৰকাৰী জবৰ কাৰণে পিআৰচি লাগে তো পিআৰচিটো ডিপাৰ্টমেণ্টেল ফালৰ পৰাই হয় তো আমি ইয়াতে যাব লাগে যোৱাৰ পিছত আমি ভেৰিফিকেশ্যন কৰিব লাগে তো এইখন কাগজ CISFৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে গুৱাহাটীৰ পৰা আৰু এতিয়া আমাৰ দিয়া আছে আমাৰ ডিষ্ট্ৰিক্টত কিমানজনে আমি CISFত পাইছোঁ টোটেল আমি 15জন আছোঁ কেণ্ডিডেট 15জনে CISFত পাইছোঁ গোটেইখিনি আমাৰ ইয়াতে এখন লিষ্টতে আহিছে আৰু ইয়াতে যিটো আমাৰ যিটো চাৰ্কল আছে তো চাৰ্কল অফিচত চবেই নিজৰ নিজৰ চাৰ্কল অফিচত এই কাগজখন লৈ পিনে আমি তাতে ভেৰিফাই কৰিব লাগিব তাৰ চাৰ্কল অফিচত ভেৰিফাই কৰাৰ পিছতে নেক্সট আমি আকৌ ডিচি অফিচত ছাবমিট কৰিব লাগিব এনেধৰণে আমি কৰিব লগা হৈছে তো আমাক ডিচি অফিচৰ পৰা এই কাগজখন দি পঠাইছে যিটো অফিচ অফ দি ডেপুটি কমিশনাৰ ওদালগুৰি ইয়াতে পিআৰচি দিয়া আছে তো ইয়াতে আছে ৰিগাৰ্ডিং সাবমিশন অফ ভেৰিফিকেশ্যন অফ পাৰ্মানেণ্ট ৰেচিডেন্ট ষ্টেটাছ অফ প্ৰফেশ্যনেল সিলেক্টেড কেণ্ডিডেট ইন CISF তো এইটো আমাৰ CISFৰ সিলেক্টেডৰ কাৰণে যিটো এতিয়া দিয়া আছে ৰিক্ৰুটমেণ্ট বৰ্ড CTGT 2018 গ্ৰুপ কমাণ্ডেণ্ট CISF গ্ৰুপ হেডকোৱাৰ্টাৰ গুৱাহাটীৰ পৰা আমাক যিটো অৰ্ডাৰ দিছে পিআৰচি ভেৰিফিকেশ্যনৰ কাৰণে সেয়া আমাক এখন ডিষ্ট্ৰিক্টৰ ডিচি অফিচৰ পৰা দিছে আৰু তাৰপিছতে আমাৰ নেক্সট এইখন দিছে আমাক চাৰ্কল অফিচৰ পৰা অফিচ অফ দি চাৰ্কল অফিচাৰ তো পোনপ্ৰথমে আপোনালোকৰ যিটো ডিপাৰ্টমেণ্ট পাইছে আপোনালোকে CISF BSF ITBP আসাম ৰাইফল এনেধৰণে তো সেই ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ কাগজটো আপোনালোকৰ ডিচি অফিচত আহিব আৰু ডিচি অফিচত অহাৰ পিছত আপোনালোকে ডিচি অফিচত গৈ কণ্টেক্ট কৰিব বা আপোনালোকক ফোন কৰি জনাই দিব আৰু তাৰপিছতে আপোনালোকৰ ডিচি অফিচৰ পৰা এই কাগজখন দি পঠাব আৰু এই কাগজখন আপোনালোকে নিজৰ চাৰ্কল অফিচত আনিব লাগিব আৰু চাৰ্কল অফিচত আপোনালোকৰ পিআৰচিটো ভেৰিফিকেশ্যন হ'ব আৰু তাতে আপোনালোকৰ এনেধৰণে লিখি দিব তো দি ডেপুটি কমিশনাৰ ওদালগুৰি সাবমিশন অফ ইনকুৱাৰী ৰিপৰ্ট ৰিগাৰ্ডিং পাৰ্মানেণ্ট ৰেচিডেন্ট ষ্টেটাছ তো এইটো আমাৰ চাৰ্কল অফিচৰ পৰা দিছে এইখন আৰু এইখন পোৱাৰ পিছতে আমি নেক্সট এই ডকুমেণ্টছখিনি আমি ডিচি অফিচত ছাবমিট কৰিলোঁ আৰু ডিচি অফিচত ছাবমিট কৰাৰ পিছতে আমাৰ ডকুমেণ্টছখিনি লৈ গৈছে CISFৰ অফিচাৰৰ মানুহ আহি এনেধৰণে আমি ভেৰিফিকেশ্যন কৰিব লগা হৈছে তো ফাইনেলি এইখিনি আপোনালোকক দেখুৱালোঁ তো গোটেইখিনি ডকুমেণ্টছ অলৰেডি মোৰ এতিয়া কমপ্লিট হৈছে আৰু আজি গোটেইখিনি জেৰেক্স কৰিব আনিছোঁ মই তো যেহেতু আৰু বেছি দিন নাই তো যাব টাইম হৈছে সেই ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি লৈছোঁ যাতে কোনো ভেজাল নাথাকে তো আপোনালোকক জনাওঁ যে আপোনালোকে যেতিয়া এইখিনি কাম প্ৰচেছ হ'ব আৰু আপোনালোকে যেতিয়া ট্ৰেইনিঙত গুচি যাব ট্ৰেইনিঙত গুচি যোৱাৰ পিছত আপোনালোকে যেতিয়া ফাৰ্ষ্ট চেলাৰী আপোনালোকৰ সোমাব অৰ্থাৎ সোমাবৰ টাইম হ'ব সেই টাইমতে কি হ'ব আপোনালোকৰ আকৌ পুলিচ ভেৰিফিকেশ্যন এটা হ'ব আৰু সেই পুলিচ ভেৰিফিকেশ্যনটো ডিপাৰ্টমেণ্টেল থ্ৰুলি হ'ব আপোনালোকৰ ডিপাৰ্টমেণ্ট ফালৰ পৰাই আপোনালোকৰ নিজৰ পুলিচ ষ্টেচনলৈ আপোনালোকৰ কাগজ আহিব আৰু সেই কাগজ মতে আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য গৈ পেলাই এইটো ভেৰিফিকেশ্যন কৰিব লাগিব আৰু সেই ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে ফাৰ্ষ্ট চেলাৰী যিটো আপোনালোকে সেইটো পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ ফাৰ্ষ্ট চেলাৰী পে'মেণ্ট অহাৰ পিছতে নেক্সট আপোনালোকে মান্থলি চেলাৰী পাই থাকিব ষ্টাৰ্ট হৈ যাব তো পুলিচ ভেৰিফিকেশ্যন এটা ডিপাৰ্টমেণ্ট ফালৰ পৰা হয় যে আপুনি কিবা ক্ৰাইম কৰিছিলে নেকি সেইটো চোৱা হয় তো এনেধৰণে আপোনালোকৰ সকলোখিনি প্ৰচেছ হয় যেনে গভৰ্ণমেণ্ট জব এটা পাবলৈ হ'লে বহুত কষ্ট আৰু কষ্ট কৰি আপোনালোকে যেতিয়া ফল পাব তাৰপিছতে অন্যান্য কিছুমান কাম আপোনালোকে কৰিব লাগে যেনেধৰণে এতিয়া পিআৰচি ভেৰিফিকেশ্যন পুলিচ ভেৰিফিকেশ্যন কেৰেক্টাৰ চাৰ্টিফিকেট তেনেধৰণে বহুতখিনি কাম কৰিব লগা হয় আৰু আপোনালোকে যদি কিবা ক্ৰাইম কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ অসুবিধা আহি পৰিব তাৰ বাবে আপোনালোকে অকণমান সাৱধানে চলি থাকিব যদি আপোনালোকে গভৰ্ণমেণ্ট জব কৰাৰ ইচ্ছা আছে তো আপোনালোকে অকণমান ছেভ হৈ থাকিব যাতে কোনো ক্ৰাইমৰ লগত আপোনালোকে ৰিলেটেড নাথাকে সেইটো আপোনালোকে বাচি থাকিব নহ'লে আপোনালোকৰ যেতিয়া চাকৰি হ'ব চাকৰি হোৱাৰ পিছত আপোনালোকৰ অকণমান অসুবিধা আহি পৰিব সেইবিলাক যদি থাকে তো সেয়ে আজি আপোনাক এইখিনি জনালোঁ তো আপোনালোকক মই নেক্সট ভিডিঅ'ত আকৌ কিছুমান ইনফৰমেশ্যনবিলাক দি থাকিম তো আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব তো ধন্যবাদ থেংকছ ফৰ ৱাচিং